সকলো সহজ হৈ পৰে নিজকে যিকোনো পৰিস্থিতিতে খাপ খুৱাই ল'ব পাৰিলে। মিস্ত্ৰীয়ে চিমেণ্ট এক বেগ প্ৰয়োজন হোৱা বুলি কোৱাত বেমাৰী গাড়ীখন লৈয়ে ওলাই দিলোঁ ভতিজা আৰু মই। গাড়ীখনৰ ছাৰ্ভিচিং আছিল। গেৰেজত ভতিজাক বহাই মই চিধাই ঘৰ ল'লোঁ, কাৰণ ঘৰত ঘাঁহ কাটিব যাবলৈ পেহী ৰৈ আছে। তুমি ঘাঁহো কাটিব যোৱা বুলি যদি আপোনালোকৰ প্ৰশ্ন হৈছে তেতিয়াহ'লে কওঁ, প্ৰায়ে কামবিধ মা আৰু দাদাহঁতে কৰে, আৰু অপশ্যন নাথাকিলে অভিয়াছলি মই। ৰ'বলৈ নাই, কাৰণ ভতিজাই খবৰ দিছে গাড়ী ইতিমধ্যে ভাল হওঁ অৱস্থা। ভতিজাই তাত ৰৈ কি ভাল কৰিছে নকৰিছে চোৱাৰ উপৰিও গাড়ীখন আনি ধুই পখালিও মোক দিলে। বাকী যি নহওক, নিজৰ এড্ৰেছত অহা বেলেগৰ অৰ্ডাৰ আগতীয়াকৈ খুলি চাই বৰ ভাল লাগে। বুলি বস্তুটো আন কাৰোৰে নহয়, মৃন্ময় দাদাৰ।